নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰমণী নাথক আজি বিদায় সম্বৰ্ধনা জনায় বিদ্যালয় কৰ্তৃপক্ষই। 2009 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা দৌলাশাল হাইস্কুলত সহকাৰী শিক্ষক হিচাপে শিক্ষকতাৰ চাকৰি কৰা ৰমণী নাথে চৰকাৰী নিয়মানুসৰি চলিত বৰ্ষৰ 28 ফেব্ৰুৱাৰীত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। আজি বিদ্যালয়ৰ প্ৰধান জয়ন্ত কুমাৰ দাসৰ সভাপতিত্বত বিদ্যালয়ত অনুষ্ঠিত হয় এখন গাম্ভীৰ্যপূৰ্ণ সভা আৰম্ভণিৰ পূৰ্বে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ প্ৰধান জয়ন্ত কুমাৰ দাসে। শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিদ্যালয়ৰ উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি চন্দ্ৰহংস বৈশ্যই। শিক্ষক গোটৰ সম্পাদক গণেশ তালুকদাৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। 1995 চনৰ 1 মাৰ্চত ৰামপুৰ বালিকা বিদ্যালয়ৰ জৰিয়তে বিদ্যায়তনিক শিক্ষা জীৱন আৰম্ভ কৰিছিল ৰমণী নাথে। ৰমণী নাথক আজি বিদ্যালয়ৰ শিক্ষক গোট আৰু ছাত্ৰ একতা সভাই পৃথকে সম্বৰ্ধনা জ্ঞাপন কৰে। সদ্য অৱসৰী ৰমণী নাথক শিক্ষক গোটৰ তৰফৰ পৰা গামোচা, ফুলৰ মালা, চেলেং, ফুলাম জাপি, কাঁহৰ বঁটা, ধৰ্মগ্ৰন্থ, কীৰ্তন, ছাতি, সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা জনায়। ছাত্ৰ একতা সভাৰ পৰা অৱসৰী শিক্ষকগৰাকীক গামোচা, শৰাই আৰু কলমেৰে সম্বৰ্ধনা জনায়। অনুভৱ বুলি ক'লে শিক্ষকতাৰ যিটো চাকৰি আৰু এইটো আচলতে খুব মহান, আৰু এই মহানতাক যিয়ে ৰক্ষা কৰিব পাৰিব তেওঁৱে হৈছে শিক্ষক। গতিকে মই এই 31 বছৰ শিক্ষকতা কৰি বহুত অভিজ্ঞতা লাভ কৰিছোঁ, আৰু যি অভিজ্ঞতাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰ হৈছে আৰু নিজৰো মোৰ উপকাৰ হৈছে। বহুত শিকিব পাৰিছোঁ আৰু সেই শিকি আনকো সেই শিক্ষা বিলাই দিব পাৰিছোঁ।